আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। প্রিয় ভাই ও ভনীসকল, আপুনি কেতিয়া ভাবিছেনে যি ঘৰত কোৰআন তিলাৱত কৰা হয়, কোৰআন পঢ়া হয়, সেই ঘৰত আল্লাহ কিদৰে ৰহমত দিয়ে, বৰকত দিয়ে? আজি এই ভিডিঅ'টোত আমি জানিম যে কোৰআন পঢ়িলে ঘৰত কি বৰকত দিয়ে, কি ৰহমত দিয়ে, কোৰআন আৰু সহি হাদিছৰ আলোত। এই ভিডিঅ'টো শেষলৈ চাব, কিয়নো শেষত বহুত গুৰুত্বপূৰ্ণ কথা আছে। নম্বৰ 1 হৈছে কোৰআন পঢ়া ঘৰত কি আল্লাহৰ ৰহমত নামে। হাদিছত আছে যি ঘৰত নেকি কোৰআন তিলাৱত কৰা হয় সেই ঘৰত কি আছে, কি আল্লাহৰ ৰহমত নামে। আল্লাহৰ ৰহমত নামিলে কি ঘৰত শান্তি থাকে, মনৰ তৃপ্তি থাকে। কোনো যদি সমস্যা থাকে তেনেহ'লে কি অন্তৰত ধৈৰ্য থাকে, যে মোৰ ইমান সমস্যা, তেনেহ'লে মোৰ কি আল্লাহ এটা ধৈৰ্য দিয়ে। আজিকালি বহু ঘৰত কি অশান্তি, চিন্তা, টেনশ্যন, এয়া হৈছে এটা ডাঙৰ কাৰণ। যি কাৰণটো কি, ঘৰত কি আছে, ঘৰত কি নাই, কোৰআনৰ নূৰ নাই। সেইটো ঘৰত কি কোৰআন তিলাৱত কৰা নহয়, কোৰআন পঢ়া নহয়, নমাজ নহয়। সেইকাৰণে কি সেইটো ঘৰত চিন্তা, টেনশ্যন এইবিলাক থাকে। 2 নম্বৰ হৈছে কোৰআন পঢ়া ঘৰত কি ফিৰিষ্টা থাকে। যি ঘৰত নেকি কোৰআন তিলাৱত কৰা হয় সেই ঘৰত কি ফিৰিষ্টা থাকে। হাদিছত স্পষ্ট আছে যি ঘৰত, যি ঠাইত কোৰআন তিলাৱত কৰা হয় সেই ঘৰত ফেৰেস্তা উপস্থিত থাকে। ফেৰেস্তা থাকে মানে কি আল্লাহৰ হিফাজত হয় আৰু দোৱা কবুল হয় আৰু কি নেকি কাম কৰা সহজ হয়। যিকোনো নেকিৰ কাম কৰিবলৈ গ'লে সেইটো কি মনত সহজ লাগিব, কঠিন নালাগে। যেতিয়া আপুনি ঘৰত কোৰআন পঢ়ে তেতিয়া কি ফেৰেস্তাসকলে আপোনাক কি ঘেৰি ৰাখে, চাৰিওফালে কি কৰে, ঘেৰি ৰাখে। নম্বৰ 3 হৈছে কি যি ঘৰত কোৰআন পঢ়ে সেই ঘৰত কি কেতিয়াও শয়তান নাযায়। সেই ঘৰৰ পৰা শয়তান কি কৰে, দূৰত পলাই যায় সেইটো ঘৰৰ পৰা। সেইকাৰণে কোৰআন তিলাৱত কৰিব লাগে ঘৰত। আৰু কি যিটো ঘৰত কোৰআন তিলাৱত কৰা নহয় সেইটো ঘৰত শয়তান বেছিকৈ সক্ৰিয় থাকে, বেছিকৈ শয়তান আহে সেইটো ঘৰত। সেইকাৰণে সেইটো ঘৰত কি অশান্তি হয়, কাজিয়া হয়, স্বামী স্ত্ৰীৰ লগত মিল মহব্বত নহয়। সেইটো কাৰণে ঘৰত কি কৰিব লাগে, কোৰআন পঢ়িব লাগে, নমাজ পঢ়িব লাগে। ঘৰটো কবৰস্থান বনাব নালাগে। ঘৰত কোৰআন পঢ়িলে, নমাজ পঢ়িলে ঘৰটো কবৰস্থান নহয়। হাদিছত স্পষ্ট আছে যি ঘৰত নেকি কোৰআন পঢ়া নহয়, নমাজ পঢ়া নহয় সেইটো কি কবৰস্থান। নম্বৰ 4 হৈছে কোৰআন পঢ়িলে ঘৰত কি শান্তি নামে। আজিকালি কি পতি পত্নীৰ লগত ঝগৰা, মা বাপৰ লগত সন্তানৰ ঝগৰা, এইবোৰ কমাবলৈ মনৰ অশান্তি, এইবোৰ কমাবলৈ কি কৰিব লাগিব, ঘৰত কোৰআন পঢ়িব লাগিব, নামাজ পঢ়িব লাগিব। তেতিয়াহে আল্লাহৰ ৰহমত নামিব, আল্লাহ বৰকত দিব, ফেৰেস্তা আহিব, শয়তান সোমাব নোৱাৰিব। 4 নম্বৰ কি কোৰআন পঢ়িলে 4 নম্বৰটো ফাইদা কি হয়, সেইটো ঘৰৰ কি সন্তান কি হয়, নেককাৰ হয়। যিটো ঘৰত নেকি কোৰআন তিলাৱত কৰা হয়, যি ঘৰত নেকি আপোনাৰ সন্তান, আপুনি কোৰআন পঢ়ি আছে, আপোনাৰ সন্তান শুনি আছে, সেইটো ঘৰত কি আপোনাৰ সন্তানটো কি হ'ব, নেককাৰ হ'ব। আপোনাৰ সন্তানটো কেতিয়া বেয়া কাম কৰিব নোৱাৰিব। আপোনাৰ সন্তানৰ ইমানটো কি হ'ব, মজবুত হ'ব। কোৰআনটো শুনি ডাঙৰ হ'লে কি হ'ব, আপোনাৰ সন্তানৰ ইমানটো মজবুত হ'ব। আৰু কি আপোনাৰ সন্তান কি বেয়া কামৰ পৰা কি কৰে, দূৰত থাকিব আৰু নমাজটো শিকিব পাৰিব। চাওক, যদি আপোনাৰ ঘৰত ডেইলি কোৰআন তিলাৱত কৰা হয় তেতিয়া নেকি আপোনাৰ সন্তান এইটো শুনি ডাঙৰ হ'ব। তেতিয়া আপোনাৰ সন্তান বেয়া কামৰ পৰা দূৰত থাকিব, কিয়নো তাৰ ইমানটো কি আছে, মজবুত আছে। সেইকাৰণে সি বেয়া কাম কৰিব নোৱাৰিব। নমাজটো শিকিব, সেই নমাজটো শিকি যাব। যেতিয়া নেকি আপুনি আপোনাৰ ঘৰত নমাজ পঢ়িব তেতিয়া সিও ক'ব ময়ো কিয় নমাজ নপঢ়োঁ, ময়োতো নমাজ পঢ়িম। সেইকাৰণে সিও কি কৰিব, আপোনাৰ সন্তানে কি কৰিব, নমাজ পঢ়িব। যিটো সৰু ল'ৰা ছোৱালী কোৰআন শুনি ডাঙৰ হ'ব, তাৰ অন্তৰত কি হ'ব, কোৰআনৰ শব্দটো গীতি যাব। গীতি গ'লে তাৰ ইমানটো কি ডাঙৰকৈ মজবুত হ'ব। সি ডাঙৰ হ'লে তাৰ ইমানটো মজবুত থাকিব, সি নামাজ পঢ়িব, বেয়া কাম কেতিয়াও নকৰিব। সেইকাৰণে কি কৰিব লাগে, ঘৰত কোৰআন পঢ়িব লাগে। 6 নম্বৰ কি আছে, 6 নম্বৰ হৈছে ঘৰত কোৰআন পঢ়িলে ৰিজিক আৰু বৰকত বাঢ়ে। আল্লাহৰ পৰা কি ৰিজিক দিয়ে আৰু বৰকতটো বাঢ়ি যায়। বহু মানুহে কি কয় যে মোৰ ইমান টকা আছে তেতিয়া কি মোৰ ঘৰত কি শান্তি নাই, কিয়নো সেইটো ঘৰত কি কোৰআন পঢ়া নহয়, সেইটো ঘৰত আল্লাহৰ কোৰআন তিলাৱত কৰা নহয়, সেইটো ঘৰত আল্লাহৰ নমাজ নহয়। সেইকাৰণে কি সেইটো ঘৰত শান্তি নাই। আৰু যিটো ঘৰত নেকি
কোরআন তেলাওয়াত কৰা হয় সেইটো ঘৰত সেইটো ঘৰ যদি গৰীব থাকে তেতিয়া কি সেইটো ঘৰত কি শান্তি আছে, সুখ আছে, আল্লাহৰ বৰকত আছে, আল্লাহৰ ৰহমত আছে। সেইকাৰণে কি কোরআন তেলাওয়াত কৰা জৰুৰী, এটা ঘৰত কোরআন তেলাওয়াত কৰা বহুত জৰুৰী হয়। নম্বৰ 7 হৈছে যিটো ঘৰত কোরআন তেলাওয়াত কৰা নহয়, নমাজ পঢ়া নহয়, সেইটো ঘৰৰ অৱস্থা কেনেকৈ হ'ব? হাদিছত আছে যি ঘৰত নাকি কোরআন পঢ়া নহয়, কোরআন তেলাওয়াত কৰা নহয়, সেই ঘৰ হৈছে কবৰৰ নিচিনা। কবৰ যেনেকুৱা সেই ঘৰ এনেকুৱা, একেই ছেম। ভাবকচোন অলপ আমি আমাৰ ঘৰটো কি কৰিম, কবৰ বনাম না নূৰৰ ঘৰটো বনাম? সেইকাৰণে ভাবি চিন্তি কৰিও কাজ, মানুহক এটা কয় না যে ভাবি চিন্তি কৰিও কাজ, কৰিয়া ভাবিও না, সেই ঠিক তেনেকৈ কথা আছে। আজি হৈছে যে আপুনি ভাবক যে আপোনাৰ ঘৰটো কি কবৰস্থান বনাব না নূৰৰ ঘৰ বনাব? কবৰস্থান বনালে আপুনি ঘৰত একো পঢ়িব নালাগে, আৰু যদি নূৰৰ ঘৰ বনায় তেনেহ'লে কোরআন পঢ়িব লাগিব, নামাজ পঢ়িব লাগিব। নূৰৰ ঘৰ বনালে লাভ কি আছে? গোটেইখিনি লাভ। আপোনাৰ ঘৰত ৰহমত আহিব, বৰকত আহিব, ফেৰেস্তা এনি টাইম আপোনাৰ ঘৰত কি থাকিব, আৰু আপোনাৰ সন্তান, আপোনাৰ সৰু সৰু ল'ৰা ছোৱালী কি কৰিব, ইমান মজবুত হ'ব, নমাজ শিকিব, বেয়া কামৰ পৰা বাচি থাকিব। প্ৰিয় ভাই ও বইনীসকল, আজিৰ পৰা মই এটা ৰুটিন বনাওঁ যে মই কি কৰিম, দিনত 10-15 মিনিটকৈ কি কৰিম, কোরআন তেলাওয়াত কৰিম। আৰু মই নাজানিলে যি পঢ়িব জানে তাৰ পৰা শুনিম, আৰু মোৰ সন্তান আদিকে মই কি কৰিম, কোরআন পঢ়া শুনাম। আল্লাহ আমালোক সকলোকে কোরআনৰ সৈতে সম্পৰ্ক ৰাখাৰ তৌফিক দান কৰক, আৰু কোরআন পঢ়িবলৈ তৌফিক দান কৰক, আমিন। আশা কৰোঁ ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ কৰক, আৰু ইসলামিক ভিডিঅ' পাবলৈ কি কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ইনশাআল্লাহ।